সোণালী জয়ন্তী উৎসৱ ইয়াত উদযাপন হৈছে নাওকাটা আঞ্চলিক বিহু উৎসৱৰ আৰু সেইটো যিহেতু মোৰ নিজৰ জন্মস্থান মোৰ নিজৰ বাল্যকাল ডেকা হোৱালৈকে ইয়াতে আছিলোঁ গতিকে পুৰণা দিনবোৰ মনত আহিছে যে আমি সৰুৰে পৰা ইয়াতে বিহু উপভোগ কৰিছিলোঁ আমাৰ মানে অঞ্চলৰ অকল এটাই বিহু উৎসৱ আছিলে সেইটো হ'ল নাওকাটা আঞ্চলিক মানে সেই সময়ত বহাগী বিদায় উৎসৱ বুলি কৈছিল বহাগী উৎসৱ গতিকে আজি ইয়াত সোণালী জয়ন্তীৰ নামত সকলো ৰাইজ একত্ৰিত হৈছে আৰু মানে বাহিৰৰ আৰ্টিষ্টো মাতিছে প্ৰিয়ংকা ভৰালী ডাঙৰীয়াই আজি লাষ্ট প্ৰগ্ৰামত তাই গান গাব আৰু বাকী অঞ্চলৰ চবে ইয়াত ফূৰ্তি কৰিছে ভাগ লৈছে চবে গতিকে এই আমাৰ সংস্কৃতি অসমীয়া জাতিৰ গতিকে মই ভাবোঁ যে আমাৰ ভৱিষ্যত প্ৰজন্ম মানে এই উদযাপনটোৱে যথেষ্ট পথ প্ৰদৰ্শন কৰিব ভৱিষ্যতত নিজৰ সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্ৰত নাওকাটা সোণালী জয়ন্তী উদযাপনত আজি ইয়াত বহাগী উৎসৱত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু নাওকাটা অঞ্চলৰ ৰাইজে মিলি 50টা বছৰ অতিক্ৰম কৰিলে এই 50 বছৰত তেওঁলোকে খুব সুন্দৰভাৱে সকলো ৰাইজক সমবেত কৰি এক সুন্দৰ প্লেটফৰ্ম দিছে এখন মঞ্চ দিছে যাতে এটা বিহুৰ বাৰ্তাৰ লগে লগে সাংস্কৃতিক অনুষ্ঠানৰো তেখেতসকলে সোৱাদ দিব পাৰে তেখেতৰ আমেজ দিব পাৰে আজি আমাৰ অসমৰ আপোনালোকে জানে বিধানসভাৰ মাননীয় অধ্যক্ষ জ্যেষ্ঠ ভাতৃ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ নাওকাটা বহাগী উৎসৱ উদযাপন সমিতিৰ এই সোণালী জয়ন্তী বৰ্ষৰ সমূহ বিষয়ববীয়াক মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।